Hello friends, Tocklai Tea Management Course to বিষয়ে গম পাই বহুতে কোৱেশ্যন কৰি আছে যে আমি আৰ্টছত পঢ়া ইয়াতে এই কোৰ্সটো কৰিব পাৰিম নাই আৰু এই কোৰ্সটো কৰিবলৈ হলে আমাৰ কোৱালিফিকেশন কিমান লাগিব এনেকুৱা ধৰণৰ বহুতে কোৱেশ্যন কৰি আছে। আজি এই ভিডিঅ'টোত ধৰণৰ কোৱেশ্যনৰ এনসাৰ আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানি ল'ব পাৰিব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই দিয়ক। তেন্তে আহক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বহুতে কমেন্ট কৰি সুধি আছে যে টোকলাইত যোনটো টি মেনেজমেন্ট কোৰ্স প্ৰদান কৰে সেই টোকলাই টি মেনেজমেন্ট কোৰ্সটো কৰিবলৈ হলে মই আৰ্টছত গ্ৰেজুৱেশ্যন কৰিলোঁ, ইয়াতে এতিয়া এই কোৰ্সটো কৰিব পাৰিম নাই বুলি এনেকুৱা ধৰণৰ কোৱেশ্যন সোধে। তো সেইসকল ষ্টুডেণ্টক মই জনাই দিছোঁ যে সেইসকলে ইয়াতে কোৰ্সটো কৰিব পাৰিব। ইয়াতে জাষ্ট ক্ৰাইটেৰিয়াটো বিচাৰিছে যে আপোনালোকে যদিহে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়া আপোনালোকে ইয়াতে এই কোৰ্সটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই কোৰ্সটো কৰিবলৈ হলে আপোনালোকে জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হলেই হ'ব। আৰ্টছ, সায়েন্স, কমাৰ্চ কোনো ধৰণৰ কথা নাই, মানে যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়া আপোনালোকে এই কোৰ্সটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যদি ইয়াতে কোৰ্সটো কৰিব বিচাৰে এই ভিডিঅ'টো চাই যদি আপোনালোকে এই কোৰ্সটোৰ বিষয়ে গম পাইছে তেনেহলে আপোনালোকে 1 ডিসেম্বৰ আগতে আপোনালোকে ইয়াত ফৰ্মসমূহ জমা দিব পাৰিব, কাৰণ ডিসেম্বৰলৈকে লাষ্ট তেওঁলোকে ফৰ্মসমূহ ল'ব। যেটো ফৰ্মখিনি জমা দিয়াৰ পাছত আপোনালোকে এটা এন্ট্ৰেন্স টেষ্ট কোৱালিফাই কৰি আপোনালোকে ইয়াতে এডমিশনটো লৈ এই কোৰ্সটো কৰিব পাৰিব। যিসকলে কৰিব বিচাৰে তেওঁলোকে কোৱালিফিকেশনৰ কথা চিন্তা নকৰি জাষ্ট যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তো আপোনালোকে এপ্লাই কৰি দিব পাৰে। ঠিক আছে, নিশ্চয় গম পালে। যিসকলে এনেকুৱা ধৰণৰ ডাউট আছিলে কোৱালিফিকেশনৰ ওপৰত নিশ্চয় এই ভিডিঅ'টো চাই আজি ডাউটটো ক্লিয়াৰ হৈ গৈছে। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে তাহলে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ঠিক আছে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে সকলোকে বাই বাই জনাইছোঁ।